এইকেইদিন আমাৰ চাৰিওজনীৰে সময়বোৰ অকল ফুৰোতে গৈছে। কালি ফেয়াৰৱেল পাৰ্টিটো শেষ কৰি আজি ৰাতিপুৱাতে তিনচুকীয়াৰ পৰা চাৰিওজনী ওলাই আহিলো অৰুণাচলৰ এখন ট্ৰেণ্ডিঙত থকা ৰিজৰ্ট টুংটাও। পিছে মই ফেমিলিৰ লগত আহিছো, তথাপিতো ফেমিলিৰ লগত অহাতকৈ ফ্ৰেণ্ডৰ লগত অহা মজাটো অলপ বেলেগ। আজি পিছে ৰ'দটো বৰ বেছি দিয়া নাই যদিও গুপগুপনি গৰম এটা কিন্তু উঠি আছে। সেইকাৰণে পানীখিনি দেখি পানীতে নামিলোহি নহয়। লগৰ কেইজনীয়ে ক'লে পানীৰ পৰা উঠি অৰ্ডাৰটো দিয়া হ'ব, নহ'লে আজি খাবলৈ নাপাম আৰু। যিহে ভোক লাগি গৈছিলে আমি গোটেইকেইটাই থালিয়ে অৰ্ডাৰ কৰিলো আৰু একেবাৰে কম সময়তে আমাৰ অৰ্ডাৰো পালে। ভোকত আৰু মুখৰ আগত যেতিয়া ইমান কেইটা আইটেম দেখো তেতিয়া এজনে ৰখি থাকিব পাৰি। গোটেইকেইজনী ৰখি থকা নাই আৰু এফালৰ পৰা দবাইহে গৈছো। খাই মেলি হোৱাৰ পিছত অলপ সময় পানীতে বহি আড্ডা মাৰিলো গোটেই। তাৰ পিছত ভাবিলো বৰ বেছি দেৰি নকৰাকে উভতাই ৰাস্তাৰ কাষত আকৌ এই কৃষ্ণচূড়া গছজোপা দেখিছেনে? দূৰৰ পৰাই গছজোপা ইমান বেছি ধুনীয়া লাগিলে, ওচৰলৈ নোযোৱাকে নোৱাৰিলোৱে নহয়। গৈ পেলাই ফটো একপিকে মাৰি তাৰ পিছত আমি যাবলৈ ওলাইছো লালপাহাৰৰ দিশে, কিন্তু লালপাহাৰলৈ যোৱা ৰাস্তাটো ইমানেই বেয়া আৰু হাবিৰ ভিতৰত আছিল, সেইকাৰণে অলপমান ভয় লাগিল। সেইকাৰণে গাড়ীখন আধা বাটতে উভতাই থুটমুক চেলেকি হ'ব দে নেক্সট টাইম আহিম বুলি উভতি গ'লো। আজিলৈ আহিছো তেন্তে, বাই।